হিচাপে যদি আপোনাৰ লগত থাকিব, আপুনি কাকো হিংসা কৰিব নোৱাৰিব, আপুনি কাকো অন্যায় কৰিব নোৱাৰিব, আপুনি কাৰো লগত অন্যায় যাতে নকৰে আৰু টিম স্পিৰিট হিচাপে কাম কৰক। আৰু আমি যেতিয়া ইলেকশ্যন জিতিম, টিম হিচাপে আমি জিতিম, অকলে নোৱাৰে। মানে আমাৰ বিপিএফ অপেন ফৰ এভৰিৱান, বিভিন্ন জাতি জনগোষ্ঠী আমাৰ দলত আহিব পাৰে, কিন্তু নীলজ শইকীয়াজী তেওঁলোকৰ ইউপিপিএলৰ অনলি দৰ্জাটো তেওঁলোকৰ কাৰণে খোলা আছে, অনলি বড়ো ইউপিপিএল পলিটিকেল পাৰ্টি, তেওঁ দৰ্জা ডোৰ্স আর ওপেন ফর অনলি বড়ো কমিউনিটি। কিন্তু আমার সন্মানীয় হাগ্ৰামা মহিলানী ছাৰৰ যে বিপিএফ দল, আমাৰ ইয়াত দৰ্জাটো সকলোৰ কাৰণে খোলা আছে, সকলো শ্ৰেণীৰ কাৰণে খোলা আছে। আমি সমস্যা সমাধান কৰা মানুহ, সমস্যা বাঢ়াই দিয়া নহয়, সমস্যা ক্ৰিয়েট কৰা নহয়। বিপিএফ ওয়ার্কার্স আর প্রবলেম সলভার, প্রবলেম ক্রিয়েটর নহয়। রাইজে যদি আপনার ওচৰত আহে কিবা এটা সমস্যা হয়, এই সমস্যাটো সমাধান কৰিবৰ কাৰণে আপুনি যাতে চেষ্টা কৰে। আমি কাৰণে কৈছো বিপিএফ ওয়ার্কার্স আর প্রবলেম সলভার, বিপিএফ ওয়ার্কার্স আর নট প্রবলেম ক্রিয়েটর। আমি হল সমস্যা সমাধান কৰা। ৰৌতা অঞ্চলত কি সমস্যা আছে? ৰৌতা অঞ্চলত এখনো কলেজ নাই, ৰৌতা অঞ্চলত প্ৰভিন্সিয়েলাইজ কলেজ নাই, ৰৌতা অঞ্চলৰ ল'ৰা ছোৱালীয়ে মাষ্টাৰ ডিগ্ৰী যদি পঢ়িব লাগে হয় মাছমাৰ কলেজ, নহলে ওদালগুৰি কলেজত যাব লাগে। এফালে 15 কিলোমিটাৰ, এফালে 15 কিলোমিটাৰ। ইয়াৰ কাৰণে এইটো হল আমাৰ কাৰণে, এইটো হল আমাৰ কাৰণে এটা মানে কাম। ইয়াৰ কাৰণে আমি কৈছো আমাৰ যুৱ বিপিএফ আৰু বিএছএফে প্ৰব্লেম ক্ৰিয়েটৰ নহয়, প্ৰব্লেম সলভাৰ। কিবা এটা যদি সমস্যা হৈ আহে, এই সমস্যা আপোনালোকে নিৰাশা কৰিব নালাগে, সমস্যা সমাধান কৰা ৰাস্তা ওলাই দিয়া প্ৰত্যেকজন বিপিএফৰ ওয়ার্কারসকলে এইটো যাতে আপোনালোকে সোমাই লয়। আমি সার্ভেন্ট হয়, উই আর দ্য সার্ভেন্ট। আমি হয় বিটিসি অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সার্ভেন্ট হয়, যে আমি অঞ্চলৰ কাৰণে কাম কৰিম, অঞ্চলৰ উন্নতিৰ কাৰণে কাম কৰিম, অঞ্চলৰ শান্তি প্ৰতিষ্ঠাৰ কাৰণে কাম কৰিম, অঞ্চলটো যাতে উন্নত হওক ইয়াৰ কাৰণে যাতে আমি কাম কৰিব লাগে। আৰু যিসকলে দায়িত্ব পাইছে, আপোনালোকে যে দায়িত্ব যি দায়িত্ব নাপাওক, এইটো আপোনালোকে খুশি খুশিৰ কাম কৰক, এনজয় ইউৰ ডিউটি। আপনি যদি কোনোবা অর্গানাইজিং সেক্রেটারি, কোনোবা যদি প্রেসিডেন্ট, কোনোবা যদি জেনারেল সেক্রেটারি, খুশি খুশি আপনি একসেপ্ট করক আর আপনার দায়িত্বটো আপনি পালন করে যাওক। আর কোনোবাই যদি ভাবে মই প্রেসিডেন্ট নহয়, মই জেনারেল সেক্রেটারি নহয়, এইটো কাম প্রেসিডেন্ট কৰিব লাগে, এইটো কাম জেনারেল সেক্রেটারি কৰিব লাগে, এনেকৈ টিম ওয়ার্ক নহব। ইয়াৰ কাৰণে কৈছো আপুনি যদি লিডাৰ হ'ব লাগে, ইয়াৰ কাৰণে আপুনি প্রেসিডেন্ট সেক্রেটারি হ'ব নালাগে। হ্যাঁ, প্রেসিডেন্ট সেক্রেটারি হ'ব নালাগে। লিডার ডাজ নট মেক এ টাইটেল, সেখানে টাইটেল লগত লিডার নহয়। ইয়াৰ কাৰণে কৈছো মহাত্মা গান্ধী কি আছিলে, সুভাষ চন্দ্র বোস কি আছিলে, একো টাইটেল নাই তেওঁলোকৰ, কিন্তু আজিও মহাত্মা গান্ধীক আমি ফাদার অফ দ্য নেশন বুলি কওঁ। মহাত্মা গান্ধী ইচ্ছা কৰিলে ভাৰতৰ ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ হ'ব পাৰে, কিন্তু তেওঁৱে হোৱা নাই, তেওঁৱে তাকে ওপৰত হৈছে। ইয়াৰ কাৰণে কোনো ভাবিব নালাগে মই প্ৰেসিডেন্ট নহয়, মই জেনারেল সেক্রেটারি নহয়, এইখন মোৰ কাম নহয়, প্রেসিডেন্টে কৰক, জেনারেল সেক্রেটারি কৰক নহয়, আমি টিম ওয়ার্ক হিচাপে কাম কৰিম। ইয়াৰ কাৰণে ৰৌতা ব্লকত সমূহ বিষয়ববীয়াসকলে সকলো যাতে টিম স্পিৰিটত যাতে কাম কৰে। আৰু টাইটেল ডাজ নট মেক ইউ লিডার। আপনি যদি ভাবি থাকে মই প্রেসিডেন্ট হলে কাম কৰিম, মই জেনারেল সেক্রেটারি হলে কাম কৰিম, কোনোদিন আপনি লিডার হ'ব নোৱাৰিব। ইয়াৰ কাৰণে কৈছো টাইটেল ডাজ নট মেক ইউ লিডার। কিন্তু আপনি যদি কাম কৰে, আপনি যদি একো পদৰ নাই, পদবী আপনি কাম কৰে, আজি নহলে কালি আপনি লিডার হ'ব। ইয়াৰ কাৰণে সকলো যাতে টিম ওয়ার্কে কাম কৰে, ইয়াকে হাগ্ৰামা মহিলাৰ চাৰে বিচাৰে, হাগ্ৰামা মহিলাৰ চাৰে বিচাৰে। ইয়াৰ কাৰণে আপোনালোকে টিমটো ইউনাইটেড থাকক, একেলগে কাম কৰক আৰু বিপিএফক দায়িত্ব লৈ সমগ্ৰ গাঁৱে গাঁৱে যাতে যাওক, গাঁৱে গাঁৱে যাওক, ঘৰে ঘৰে যাওক। লাষ্ট মই ৰাজদীপ সাৰদেশাই লিখা কিতাপ হাউ বিজেপি উইন ইন নিউ দিল্লী, এই কিতাপখন পঢ়িছিলো। তাত বিজেপিৰ ওয়ার্কারসকলে 1 লাখ মিটিং অর্গানাইজ কৰিছে, বোলে 1 লাখ। এনে নহয়, আজি আমি আহিছো, আজি মিটিং হল, এক মাহ ৰৌতা অঞ্চলত মিটিং নাই বোলে, এইটো নহয়। ইয়াৰ কাৰণে আজি মিটিং কৰিছো, সকলো প্ৰাইমাৰী সকলে কালিৰ পৰা যাতে আপোনালোকে গাঁৱে গাঁৱে সোমাই যায়, ঘৰে ঘৰে সোমাই যায়। আৰু আমি LIC এজেন্টৰ নিচিনা কাম কৰিব লাগে। LIC এজেন্টসকলে মানুহ চাই গম পাই বোলে, তেওঁ তাত LIC
এজেণ্ট নাই, তাক মই ফুচলাব লাগিব। এইবাৰ LIC এজেণ্টটো চেহেৰা চাই গম পাই বোলে মোৰ যে LIC এজেণ্ট নাই, মোৰ LIC একাউণ্ট নাই, মোক চালে গম পায়, তাক মই ক'ব লাগিব আপুনি মৰিলে, আপুনি এক্সিডেণ্ট হ'লে, আপোনাৰ ভৰি টানিলে কিবা এটা পাব, চব মানে এক্সিডেণ্ট হ'লেহে পাব। তথাপিও মানুহ LIC কৰে যিসকলে মানে সিনিয়র সিটিজেন, মই জানো। আপনি যদি আমাক ভোট দিয়ে আপনার কাছে আমি চাকরির আমার তাত অপশন আছে। আপনি যদি আমাক ভোট দিয়ে সেলফ হেল্প গ্রুপৰ আঁচনি আমার তাত আছে। আপনি যদি আমাক ভোট দিয়ে মাটির সমস্যা আমার তাত সমাধান আছে। এই কথাটো আপোনালোকে প্ৰত্যেকটা গাঁৱৰ গৈ কিনি ক'ব পাৰিব লাগিব যে BPF চৰকাৰ অহাৰ পাছত আমি কি কি কাম কৰিম। UPৰ সকলে প্ৰতিশ্ৰুতি নামৰ কি কি কৈছিল এইবোৰ কথা আপোনালোকে ক'ব পাৰিব লাগিব। হাগ্ৰামা মহিলা বিচাৰে এইটোৱে বিচাৰে প্ৰত্যেকজন মানুহে যাতে শক্তিশালী নেতা হওক, আমাৰ প্ৰাইমাৰী ৱাৰ্কাৰ সকলে যাতে শক্তিশালী নেতা হওক, এইটোৱে হাগ্ৰামা মহিলা বিচাৰে। আপোনালোকে প্ৰত্যেকজন যাতে ভাষণ দিব পাৰে, আপোনালোকে প্ৰত্যেকজনে যাতে আমাৰ BPF ৱাৰ্কাৰ সকলক লগ পালে মানে যাতে গাঁৱৰ ৰাইজে তাক নেতা বুলি ভাবে আৰু তেওঁৰ কথা মতে ৰাইজে যাতে ভোট দিয়ে। আপোনালোকে চবে যাতে ভাল মানুহ হওক, চবে যাতে ৰিছপনচিবিলিটি লয়, এইটোৱে হাগ্ৰামা মহিলা বিচাৰে। আৰু আমি আজি শাসনত নাই, আমি যুঁজিব লাগিব। UPPL আৰু অন্যান্য ৰাজনৈতিক দলৰ পইচা আছে, আমাৰ তাত পইচা নাই, আমাৰ লগত পইচা নাই, তেওঁৰ লগত পইচা আছে। তথাপিও আমি মনৰ শক্তি লৈ সন্মানীয় হাগ্ৰামা মহিলা বিচাৰক চিট কৰাব লাগিব। কাৰণ আমি প্ৰাণ চলা যায়, মই কিবা এটা হওক, আমি মাটি আৰু BTC আমি বাচাব লাগিব। আমি যদি মাটিটো ৰক্ষা কৰিব নোৱাৰো, আমি যদি BTCটো ৰক্ষা কৰিব নোৱাৰো, আমাৰ অস্তিত্ব নাথাকিব। ইয়াৰ কাৰণে এই BTC ইলেকশ্যনটো হৈছে প্ৰমোদ বড়ো হটাও, BTC বাচাও, প্ৰমোদ বড়ো হটাও, BTC অঞ্চলৰ বসবাস কৰা সকলো জাতি জনগোষ্ঠীক বাচাব লাগিব। ইয়াৰ কাৰণে আপোনালোকে অন্তৰে সোমাই লৈ কিনে যাতে পইচা টকা নাথাকিলেও বিৰাট জোৰচৰে আপোনালোকে যাতে কাম কৰে আৰু প্ৰত্যেকজনে যাতে কষ্ট কৰি কিনে আমি যেতিয়া ইলেকশ্যন জিকিম, BTC ইলেকশ্যন জিকিম, আমি ভিক্টৰী চেয়াৰমনিটো বিৰাট ভালকে কৰিব পাৰিম। ইয়াৰ নিশ্চয় আপোনালোকে কাম কৰক। সাপ্তাহিক বিলাক খামানি মাও, দুসুরানি খামানি মাও, পয়সা টাকা দেয়া যাবে তা খামানি মাও, গানি হবে আর UPPL মাউনো মানে ফেরা যাবে বেতন সারি না হয়। আর BPF সরকার অপেক্ষা যে মামা খামানি হয় মামলা হন্ডেল মানে ওকে হাগ্রামা মহিলার সারা মামা হন্ডেল বেকে যাতে নोंसोरो गामियाव थांनानै साफ्रोमबो मानसिनि गोरबोआव सोहैनानै जाहाथे बिथांमोना BPF भोट होनो थाखाय बायध'ता जायो, जाहाथे बिथांमोना BPF भोट होनो थाखाय लुबैयो, जाहाथे गोसो जायो, बेबादि जाहाथे खामानि मावो। आरो साफ्रोमबो मानसिया दायित्व ला। रौता ओनसोलनि रायजो राजाया जेला माबा मोनसे जेंना लानानै फैगोन, बे जेंनाखौ सलुसन खालामनो थाखाय नोंथांमोना जाहाथे नाजायो। बेखिनि खामानिखौ जाहाथे नोंथांमोना मावो। बेखिनिखौनो जोङो मा होनो मिजिंथिनाय थाबाय। हाग्रामा महिलानि सारे रौता ओनसोलाव रायजोफोर बिराद आशाबादि आरो हाग्रामा महिलानि सारे সদায় বিশ্বাস কৰে যে 2025 ৰৌতা সমষ্টিৰ পৰা এজন MCLA যাব আৰু তেওঁৱে BTCৰ চৰকাৰ হোৱাৰ বিৰাট ৰোল ল'ব আৰু এই ৰৌতাৰ দ্বাৰা হাগ্ৰামা মহিলাৰ সাৰে শিৱ হ'ব। হাগ্ৰামা মহিলাৰ সাৰে বিৰাট আশাবাদী আৰু আপোনালোকে দিনে নিশাই কষ্ট কৰক আৰু হাগ্ৰামা মহিলাৰ সাৰৰ যিটো সপোন, এই সপোনটো বাস্তৱত ৰূপায়ণ কৰা যাতে ৰৌতা অঞ্চলত ৰাইজসকলে ভূমিকা লওক, এইটো মোৰ চেৰৰ পৰা আহ্বান। সকলোকে ধন্যবাদ, থেংক ইউ। আৰু আজি ৱাৰ্কাৰ মেচ মই ইনাগুৰেশ্যন কৰি দিলোঁ বুলি মই ঘোষণা কৰি দিলোঁ। থেংক ইউ।